আজি বুধবাৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ। আজি দিনোৎসৱৰ প্ৰথম দিন। আজিৰ দিনটো সকলোৰে শুভ হওক। ধন্যবাদ। গণনা 1 2 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 রাস্তা পরীক্ষা অটোমেটিক কামানো বন্ধ হয়ে যাচ্ছে
আহোঁতে মন্দিৰত সদায় দুজন মানুহ ৰৈ থাকে ষ্টেপত একেবাৰে দুখীয়া মানুহ দুজন ৰৈ থাকে এজনে ৰজাক সদায় কয় মহাৰাজ আপোনাক ভগৱানে ধেৰ দিছে তাৰে কিবা এটা মোকো দিয়ক ইজনে আকৌ কয় হে ভগৱান মোক কিবা এটা দিয়া তুমিতো চব ৰজাকে দিলা মোকো দিয়াচোন কিবা সদায় কয় ৰজাই সদায় শুনে গুচি আহে এদিন আকৌ মন্ত্ৰীক ক'লে মানুহ দুজনে সদায় এনেকে কয় সিহঁতক কিবা এটা দিয়া ভাল নেকি বোলে কোনে কেনেকৈ কয় এজনে ক'লে মোক বিচাৰে এজনে আকৌ মোক নিবিচাৰে ভগৱানক বিচাৰে মোক বিচৰাজনকহে দিব লাগে ভগৱানক বিচৰাজনে ভগৱানে দিলে দিব নিদিলে নাই এদিন মন্ত্ৰীক ক'লে যে একদম ধুনীয়াকৈ মানে পায়স অকণমান বনোৱা একদম গাখীৰ অলপ সৰহকৈ আনা ধুনীয়া চাউল আনা কাজু বাদাম আনা কিচমিচ আনা একদম ধুনীয়াকৈ পায়স অকণ বনাই সেই মোক বিচৰা মানুহজনক ডাঙৰকৈ বাচন এটাত পায়স বনাই ধুনীয়াকৈ সেই মানুহজনলৈ মন্ত্ৰীক ৰজাই ক'লে কিন্তু পায়সৰ তলত 1000টা সোণৰ মুদ্ৰা